ধৰক নতুন বছৰত জাৰ্ণি ষ্টাৰ্ট কৰোঁ। এতিয়া গড়েহাটৰ পৰা জিংকাটা যাওঁ, চৰি লোৱাজান যাওঁ মামাহঁতৰ পৰা। বলছি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মই আগলৈ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব। ছাবস্ক্ৰাইব কি ধুনীয়া কথা, ইমান ধুনীয়া কথা। লেচুডাল পাৰিলে খাব লাগিব, এইটো মামাহঁতৰ লেচু। ৰাস্তাতে কোনোবা আহি আছে। মামাৰ ঘৰত আহি পালোঁ, আহি অলপ লেচুবোৰ তলত বহিলোঁ। ইমান গৰম লাগিছে, গাটো ভাঙি গৈছে। চাওঁ আমি বেছি দেৰি নকৰি অলপ সময় মামাহঁতৰ ঘৰত থাকিম, থকাৰ পিছত গুচি যাম। লেচু তলত বহি বৰ আৰাম পালোঁ দেই, ইমান ধুনীয়া বতৰ, ইমান ঠাণ্ডা ঠাণ্ডা হাৱা। মাখৈবিলাক হৈছে আমি মাকৈ দুটাবলৈ দি থৈছে, অলপ পিছত আমি মাকৈ শুকাব দি অলপ পিছত মাকৈ শুকাই শুকাবলৈ দিছে, তাত খাবলৈ যাওঁ। তাৰপিছত গৈ আছোঁ, অলপ ৰেষ্ট ঠাণ্ডা হওক, তাৰপিছত মাকৈ খাবলৈ যাওঁ। ঠিক আছে, ব্ৰিজখন ঘৰতে যোৱা গৈ আছে। বলক অলপ ফুটবল খেল ষ্টেডিয়ামখন দেখাওঁ। বাউণ্ডেৰী ৱাল হৈ আছে, আপোনালোকে ষ্টেডিয়ামখন চাওক। এইটো বেছি ডাঙৰ ষ্টেডিয়াম নহয়, বাউণ্ডেৰী হৈ আছে। বাউণ্ডেৰী ৱালটো ভাল লাগিছে। প্ৰতি বছৰ আকৌ খেল চাবলৈ, ইয়াত ফুটবল খেল হয়, ক্ৰিকেট খেলোঁ। মই যেতিয়া মামাহঁতৰ ঘৰত আছিলোঁ, ইয়াত ক্ৰিকেট খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, ইয়াতে চাইকেল চলাই শিকিছিলোঁ। এতিয়া
বাৰিষা দিনত আমি যাবই নোৱাৰিছিলোঁ, ইমান কাঠা আছে। এতিয়া চাওক কিমান ধুনীয়া ৰাস্তা বনাইছে। আমাৰ অসমত তাৰপিছত অলপ ভুল কৰিলে ৰশ্মি চৰকাৰৰ ফল নিদিয়ে, ৰশ্মি চৰকাৰ নহয় বিজেপি ফল নিদিয়ে ভুল কৰিলে। ভুল যাতে নহয়, আমি আকৌ যাতে বিজেপি এনেকৈ বনাব পাৰোঁ চেষ্টা কৰিব লাগে। ধৰক ৰাস্তাটো চাওক আৰু নাখৰি দিছে এই সন্মুখত ব্ৰিজটা বনাই আমি তেতিয়াতো লগাজানি মামাহঁতৰ ঘৰত মই ইয়াতে আছিলোঁ। ব্ৰিজখন কেনেকুৱা লাগিছে? এইটো বিজেপি চৰকাৰে বনোৱা ৰাস্তা, বঢ়িয়া লাগিছে না? এনেকুৱা ৰাস্তা হ'ব লাগে প্ৰতিখন গাঁৱে গাঁৱে হ'ব লাগে। লগাজানি মামাহঁতৰ ঘৰৰ পৰা সেয়া জিংকাটা যাওঁ, তাৰপিছত জিংকাটালৈ জাৰ্ণি আৰম্ভ কৰোঁ। এইটো ৰাস্তা চাওক, এইটো ৰাস্তা হালাকুৰা বুলি কয়, চিধা হালাকুৰা। এইটো ৰাস্তালৈ গ'লে আমি হালাকুৰা পাম। কিমান ধুনীয়া ৰাস্তা চাই থাকোঁ, চাই থাকোঁ কেপিটেল মাৰি 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 মানুহত ঘৰৰ পৰা জিংকাটা বাদ্য গান চান গাইছে, সেইটো চাই